তৰা, আজিৰ পৰা তোমাৰ এক নতুন জীৱন আৰম্ভ হ'ল। তুমি প্ৰথমতে কাক চাব খোজা? যিসকলে মোক নতুন জীৱন দিবলৈ আগভাগ লৈছিল তেওঁলোক সকলোকে চাব খোজোঁ। আপোনালোক অলপ আগলৈকে আহক। তুমি লাহে লাহে চকু মেলা। আপুনি নিশ্চয় নীৰৱ দা নহয়? আৰু এওঁ কোন? তৰা, তই হ'বলা মোক চিনি পোৱা নাই। মই কানাই আকৌ। কানাই? কানাই? নাই নাই, এওঁ মোৰ কানাই হ'ব নোৱাৰে। তৰা, এওঁৱেই তোমাৰ বাল্য বন্ধু কানাই। এওঁ যদি কানাই তেনেহ'লে ডাক্তৰ মোৰ চকুহাল পুনৰ অন্ধ কৰাই দিয়ক। তৰা, তুমি এইবোৰ কি কৈছা? কাৰণ এনে এক চেহেৰাৰ মানুহে কেতিয়াও ইমান ভাল বাঢ়িব যাব নোৱাৰে। তৰা, তই এবাৰ চকু মুদি মোৰ মাতটো শুনিছাচোন। তই এবাৰ মোক চুইছাচোন। তৰা, তৰা, তই মোক কুৎসিত মুখখন চাওঁ নালাগে। মই তোক দূৰৰ পৰাই বাঢ়ি 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 শুনাম। কিন্তু কিন্তু তই মোক এনেকৈ ঘিণ নকৰিবি। তৰা, তৰা বোলা, এতিয়া ঘৰলৈ বোলা। কানাই যেতিয়া অভিমান ভাঙিব সি নিজে তোমাৰ ওচৰলৈ গুচি আহিব। আৰু সি যদি তোমাৰ ওচৰলৈ নাহে মই তাক তোমাৰ ওচৰলৈ লৈ যাম। মই ভুল কৰিছোঁ, তাৰ ওচৰলৈ মইহে যাম। বাৰু ঠিক আছে, এতিয়া বোলা ঘৰলৈ বোলা। আহ। আজি মোৰ বহুদিনীয়া সপোন এটা দি থকা পৰিণত হ'ল। বহুদিনৰ সপোন এটা আজি মোৰ পূৰণ হ'ল। আৰু এই সপোন তোমাৰ অনুপ্ৰেৰণাৰ অবিহনে কেতিয়াও পূৰণ নহ'ব। I'm really very happy today. I'm very happy. সোমাই আহা। হ'ব হ'ব। বহা। তৰা, তৰা, চোৱাইচোন কোন আহিছে। কানাই,
তই মোক ক্ষমা কৰি দিবিনে? ধেই দেজনী, তই এইবোৰ কি কৈছ? নাপায় নহয়। বাহ, সুন্দৰ, ইয়াকে কয় মৰম। আচ্ছা বহা, আগতে বহি লোৱাচোন। এই সুন্দৰ ক্ষণত মই তৰাক এটা সুন্দৰ প্ৰস্তাৱ দিব বিচাৰো। কি? কিহৰ প্ৰস্তাৱ? তুমি মোৰ নতুন ছবি নায়িকা হবানে? কি? মই আৰু ছবিৰ নায়িকা? কানাই, দাদাই কি কৈছে শুনিছনে? দাদা, আপুনি এইবোৰ কি কৈছে? তাই যদি গাঁৱলীয়া ছোৱালীহে, তাই পাৰিব জানো? সেইবোৰ চব মোৰ দায়িত্ব। মুঠতে তুমি এবাৰ নায়িকা হ'ব পাৰিম বুলি কোৱা। অয়া কৰি কি ভেবা লাগি মোলৈ চাই আছ? পাৰিম বুলি কৈ দে আকৌ। পাৰিম। গুড। তেনেহ'লে কাইলৈৰ পৰা তোমাৰ ট্ৰেইনিং আৰম্ভ। নমস্কাৰ, উপস্থিত সমূহ ৰাইজক সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই শুভ ক্ষণত আমি এইখিনি অসমীয়া কথাছবিৰ শুভ মুহূৰ্ত কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া এই অনুষ্ঠানটো সুকলমে আগবঢ়াই নিবলৈ এই ছবিখনৰ পৰিচালক আমাৰ সকলোৰে পৰিচিত মৰমৰ আৰু শ্ৰদ্ধাৰ শ্ৰীযুত নীৰৱ হাজৰিকাদেৱক মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। নমস্কাৰ। আপোনালোকক ইয়ালৈ কিয় নিমন্ত্ৰণ কৰি অনা হৈছে আপোনালোকে নিশ্চয় জানে। আজি মোৰ পঞ্চমখন ছবিৰ শুভ মুহূৰ্ত। NN ফিল্মছৰ প্ৰথম নিবেদন। এই ছবিখন প্ৰযোজনা কৰিব ক্ৰমে মানিক বৰা আৰু যোগেন দত্তই। অসমৰ ছবি জগতৰ এই দুৰ্যোগৰ সময়ত তেওঁলোক দুজনে যে ছবি এখন নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে, তাৰ বাবে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ আৰু আমি খুবেই আনন্দিত। নয়না, মোৰ এটি সপোন, বহু বছৰে মনতে পুহি ৰখা মোৰ এটি সপোন। আচলতে এই ছবিখনৰ কাম লৈ মই আগবাঢ়িব পৰা নাছিলোঁ, কাৰণ এই ছবিখনৰ নাম ভূমিকাত মানে নয়নাৰ ভূমিকাত অভিনয় কৰিব পৰা অভিনেত্ৰীগৰাকীক মই বিচাৰি পোৱা নাছিলোঁ। কিন্তু আজি মোৰ এই সপোন দিঠকলৈ ৰূপান্তৰিত হ'ব ওলাইছে, কাৰণ মই নয়নাক বিচাৰি পাইছোঁ। নয়না হ'ব তৰা। এয়া তৰা। মই তৰাক এতিয়া অনুৰোধ জনাইছোঁ আপোনালোকৰ উদ্দেশ্যে দুই এষাৰ ক'বলৈ। তৰা, কোৱা। কোৱা আকৌ।
নমস্কাৰ আটাইলৈ মই মোৰ শুভেচ্ছা জনাইছোঁ মই এই জগতত একেবাৰেই নতুন আশা কৰিছোঁ আপোনালোক সকলোৱে মোক আশীৰ্বাদ দিব যাতে মই এই পৰীক্ষাত সফল হ'ব পাৰোঁ ধন্যবাদ হা চিয়'ৰ দাদা আপুনি অকণমান আঁতৰি দিবচোন আপুনি অকণমান আঁতৰি দিব